আপোনাৰ অফিসত যদি আপোনাক ফ্ৰী কফি, ফ্ৰী দেখাবলৈ দিয়া চকলেট, দুপৰীয়া ফ্ৰী দেখাব দিয়া লাঞ্চ, এটা ৰেষ্টুৰেণ্টৰ নিচিনা দেখাত অফিস, আপুনি শুই শুই কাম কৰে বা বহি পেলাই কাম কৰে, আপোনাৰ মৰ্জি। লগতে কাম কৰি কৰি অসমৰ চাহো খাব পাৰিব। এনেকুৱা অফিসত যদি আপুনি কাম কৰিব পাই যায়, তেতিয়াহ'লে কাৰনো কাম কৰিবলৈ মন নাথাকিব। নমস্কাৰ সকলোকে, মই হলো অসমৰ লৰাকি ষ্টেইং ইন বেংগলোৰ এণ্ড ৱেলকাম বেক টু মাই মিনি ভ্লগ। বহুতে মোক ইনষ্টাগ্ৰামত মেছেজ কৰি পেলাই সোধে কি দাদা আপোনাৰ এদিন বেংগলোৰ অফিচটো দেখাবচোন। সেইকাৰণে আজি হৈছে এই স্পেচিয়েল ভ্লগটো আপোনালোকৰ কাৰণে। কিন্তু ৰখক, দেশৰ আগতে চাহ একাপ মাৰি লৰব। চাহ কাপ খালি খালি খালেও ভাল নালাগিব নহয়। সেইকাৰণে কুকিজ কেইটামানো লৈ লৈছো। ঘৰত খোৱা এইটো কুকিজ নহয় কিন্তু দেই ৰাইজ। অফিচত আহি পেলাই মোৰ দিনটো আৰম্ভ হয় একাপ কফি লৈ পেলাই। এতিয়া পানী এবটলো ভৰাই লওঁ, কাৰণ পানী খোৱাটো ইম্পৰ্টেণ্ট হয়। চিষ্টেম দেখিছেন নাই, অট'মেটিক পানী আহে, একো টিপিবৰ দৰকাৰেই নাই। ফাইনেলি কামটো কৰাৰ আগতে মুখখন মিঠা কৰিলেও ভাল। সেইকাৰণে মৰ্টন এটাও খাই লওঁ। বেছি নাখাওঁ দিয়ক, নহলে পেলুহে হ'ব। এই কামটোতো চলি থাকিব দিয়ক। প্ৰথমতে আপোনাক অফিচটোতো দেখাই লওঁ। অফিচটো দেখি পেলাই আপুনি অলপমান খালী খালী পাইছে চাগে, কাৰণ বেছিভাগ মানুহে আজি ছুটীত আছে। আমাৰ ছাৰ বাইদেউহঁত ক'ৰবাত গ্ৰুপ ট্ৰিপত গৈছে বোলে। সেইকাৰণে মই আজি এই বঢ়িয়া চান্সটো পাই গৈছো এই ভিডিঅ'টো বনাবৰ কাৰণে। এইটো হৈছে এটা প্ৰাইভেট কথা পতা ৰুম। মানে আপোনাৰ যদি গাৰ্লফ্ৰেণ্ডে আপোনাক ফোন কৰে আৰু আপুনি যদি আপোনাৰ বছৰ আগত আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ ফোনটো উঠাবলৈ বেয়া পায়, তেতিয়াহ'লে চিন্তা নকৰিব, কাৰণ এইটো ৰুমত গৈ পেলাই আপুনি প্ৰাইভেটলি আৰামছে কথা পাতিব পাৰে। ফেচিলিটি দেখিছেন নাই, ইয়াত বাছ আপুনি আহি পেলাই বহক আৰু কাম কৰক। তাৰ ওপৰে চব বস্তু পাব ইয়াত। আপোনালোকক ইমান বস্তুবোৰ দেখাই পেলাই মোৰ ভোকহে লাগিছে। সেইকাৰণে ৰখক, লাঞ্চটো কৰি লওঁ। আপোনালোকেতো জানে মই ঘাছ ফুচ খোৱা মানুহ। সেইকাৰণে ৰুটিৰ লগত পনীৰ লৈ ললো। আপোনালোকে ইমানলৈকে যদি চালে, তেতিয়াহ'লেতো আপোনালোকে ভাবিছে চাগে কি ই বেটা অফিচত কাম ক'ত কৰিছেনো। ৰ'ব, কামটো কৰাৰ আগত ফাইনেল বাৰৰ কাৰণে কফিটো খাই লওঁ। আৰু আগতে বিয়া ঘৰত কফি মেচিনটো দেখিলে 4-5 কাপ যে কফি খাওঁ, সেইটোলে মনত পৰি গৈছে। আৰু লগতে ইয়াত আমাৰ অসমৰ চাহৰো বহুত নাম আছে। এদিন খাই পেলাই আপোনালোকক জনাম কিন্তু। সেইকাৰণে মোৰ একাউণ্টটো ফ'ল' কৰি থৈ দিব দিয়ক। পিছে মই এতিয়া অলপমান কাম কৰি লওঁ, নহ'লে মোক মেনেজাৰ দেখিলে পিঠি ফালিব। চ' লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে বাই বাই।